Hello and welcome back to my channel Assamese blogger Ruby. Guys, মই বহুত দিন আগত ভিডিও এটা বনাইছিলো বি ফাৰ্মৰ ওপৰত বি ফাৰ্মৰ কোৰ্স ডিটেইলছৰ ওপৰত সো তাত বহুতে কমেন্ট কৰি মোক খুদি আছে যে বা ডি ফাৰ্মৰ ওপৰত এটা ভিডিও বনোৱা আৰু আসামত গভৰ্নমেন্ট কলেজৰ বিষয়ে এটা ভিডিও বনোৱা ডি ফাৰ্ম আৰু বি ফাৰ্মৰ কিয়নো বহুতে প্ৰাইভেট কলেজত এফৰ্ড কৰিব নোৱাৰে আৰু অবভিয়াস কথা হয়তো যে গভৰ্নমেন্ট কলেজত বহুতে পঢ়িব বিচাৰে আৰু গভৰ্নমেন্ট কলেজত পঢ়িলে অকমান হেতু বেছি হয়তো অবভিয়াস কথা সো যিসকলে নাজানে যে আসামত গভৰ্নমেন্ট কলেজো আছে ডি ফাৰ্ম আৰু বি ফাৰ্মৰ সেই সকলৰ কাৰণে ভিডিওটো আৰু জুনে মোক কমেন্ট কৰি খুদি আছিলা তোমালোকৰ বাবে আই হোপ ভিডিওটো বহুতই হেল্পফুল হ'ব সো লেটস স্টার্ট the video. Let's first come to D Pharm, that is a diploma in pharmacy. So apart from private colleges, there are also government colleges of diploma in pharmacy in Assam. Jenekwa GMCH, Guwahati Medical College and Hospital, then Dibrugarh University, then Shilchar Medical College. So that admission procedure kenekwa hoy tat hoy ki actually eta entrance exam hoy tate tumar BSc nursing and D Pharmor eta combined exam hoy जो तुमार जोनखिनि डी फार्मर स्टूडेंट আছে হতে ম্যাথছ বা বায়োলজি সিলেক্ট কৰিব লাগে আৰু বিএসসি নার্সিং স্টুডেন্ট খিনি তাতে অনলি বায়োলজি সিলেক্ট কৰিব লাগে সো এটো টোটালি এন্ট্রেন্স বেসিছত হয় আৰু জিএমসিএস আই থিংক 60 সিট আছে এন্ড ডিব্ৰুগড়ত অকমান বেছি আছে আই ডোন্ট নো ক্লিয়ারলি এন্ড শিলচৰত 60 to 80 সিটস আছে দেন এটো আসলে ডি ফার্মর সো বহুত মোক কমেন্ট কৰি এটো খুদি আছিল যে বি ফার্মর কোনবা গভর্নমেন্ট কলেজ আছে নে নাই কিয়নো হতে গভর্নমেন্ট কলেজত পঢ়িব খোজে সো ইয়েস বি ফার্মর কাৰণেও গভর্নমেন্ট কলেজ আছে হেতু হল ডিব্ৰুগড় ইউনিভার্সিটি আসামত অনলি ডিব্ৰুগড় ইউনিভার্সিটিতে বি ফার্ম গভর্নমেন্ট কৰিব পাৰা তুমি আৰু তাত এডমিশন প্ৰসিজাৰটো টোটালি মেৰিট বেসিছত হয় যোনটো অনলাইন এপ্লিকেশন ফর্ম সাবমিট কৰটো চলি আছে ৰিসেন্টলি আৰু তাত 40 সিটস হয় দেন টোটালি মেৰিট বেসিছত হয় এইচএস অর পার্সেন্টেজ চাই তাতে এডমিশন দিয়ে সো এটো আছিল আজি ডি ফার্মৰ বি ফার্মৰ বিষয়ে জনাব লগা সো তোমালোকৰ যদি ভিডিওটো ভাল লাগিছে আৰু যে হেল্পফুল হৈছে দেন মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা সো এনেকুৱা হেল্পফুল আৰু ইন্টাৰেষ্টিং ভিডিও যদি চাব খোজা আগলৈ দেন মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবা সো আজিলৈ ইমানে আছিল I hope it was helpful for you. So thank you guys and bye bye. Take care.